যাই মোর সব শেষ হয়ে গিয়া কে কে ও মোর মান সম্মান ক্যাপসুল মাস্টার সব শেষ করে কাইনবেন আলকে ভালকে বুঝো কইছো মোক বুঝো তুমি ও স্যার সে দল লই যাও রাখ আচ্ছা তুমি যাও যাও ও যাও গাছমুরা চলি গিলাখান কি করা যায় দেখা না নাকি হাউ দাদা দাদা এই যে গছমুরি কত মূল্যাকে চোতাল বাধার আমাক চাহ দিবি গছমুরি চলি বাৰে বাৰে ডিষ্টাৰ্ব কিবা বেলেগ কাম কৰ যা চোতাল বাধাৰ আৰু চাহ দিয়া মাক চাহ কতে গছমুৰা চলিবোৰ চব উল্টা পাল্টা কৰি ফেলিয়ে খাবি ইনা কথা কাম কৰা দাম দেখিছি গোটাই কি উল্টা পাল্টা কাম কৰিছে এখন ৰাধিকা অকলক কফেলা খানি কেৰিয়ে নৰু আমাৰ ৰাস্তা নি হেবি গোটাই কখা দিবা নৰু মহলা মোবাইল চাই আছো গছমুৰা চলি যা কখা পৰি যা ৰাধা কতে চাহ কতে কি বেচাৰৰ কথা কলি মইহে জানো যা তুমি এখন থাকা এই গছমুৰা চলি কেইটাৰ লগত মোৰো মাথাটো নষ্ট হ'ব যা 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 দাদা এইফালে আছো ইফালে এই ইয়াতে দবা কল কৰি এই কৃষ্ণ আৰু ৰাধিকা ক'ত গেলে এটা কথা হৈছে আজিকালি ল'ৰা ছোৱালীবিলাকক এনেকে থাকিব দিবা নোৱাৰা আজিকালি শিক্ষিত কৰিব লাগে শিক্ষাৰ ফালে ল'ৰা ছোৱালীক আগবাঢ়াই নিব লাগে কিবা গম পাইছে না কথাটো ভাবি চাইছা না আজিকালি ল'ৰা ছোৱালীক শিক্ষাৰ ফালে আগবাঢ়াই নিব লাগে বুজি পাইছা এনে অনাই বনাই ঘূৰি মোৰ মাথাটো খাবা নাগে বুজি পাইছা তেনেহ'লে এটা মাষ্টৰ চাই কেনে ভালকে টিউচন দিয়ক আমাৰ ল'ৰা ছোৱালীকেইটা ঠিক কথা কৈছা ৰাধা ঠিক কথা কৈছা মাতা ৰাধিকাক মাতা এই কৃষ্ণা ক'ত গেলে কৃষ্ণা কৃষ্ণা গছমুৰা ক'ত মৰলি কথা আছে মাজনী দেউতা তোমালোকৰ কাৰণে মই এটা কথা ভাবছো কি কথা কচোন তোমালোকক মই টিউচন দিব খুজিছো কি কোৱা কৃষ্ণাই টিউচন মাষ্টাৰ এটা তোমালোকৰ কাৰণে পিছে টিউচন মাষ্টাৰক মই টিউচন মাষ্টাৰ এটাৰ লগত কথা পাতিব লাগিব পঢ়া পাতি কেনে চলি আছে যে তোমাৰে কি কবা গণিতত আৰু গ্ৰামাৰতহে বেয়া মই গণিতত আৰু গ্ৰামাৰত তেনেহ'লে লাগিব তেনেহ'লে মই মাষ্টাৰ এটা যোগাৰ কৰিব লাগিব কি কয় দাদা কি কোৱা হয় দিয়ক মাজনীক আৰু কৃষ্ণাক আজিকালি পঢ়া পাতিৰ কাৰণে লাগিব পঢ়া পাতি নহ'লে আকৌ আমি নাই বুজি পাইছা না নাই পঢ়া পাতি কৰিব লাগিব দেউতা হা ভাইটিকো দিব লাগিছিলে গণিতৰ দিব লাগিব কৃষ্ণা মাষ্টাৰ এটা মই জলদি তহঁতৰ কাৰণে ব্যৱস্থা কৰিম হা ইটো নপৰে এটা গৰু এইটো নৰ্মেল যা আন পাই নৰ্মেল দেখোটো নৰ্মেল প্ৰায় আৰু মোক কিয় মাতি লাগাই আৰু টেপৰাত তাপৰাই হ'ব দেবৰা কি আই কি চেয়াৰখন দিয়া নৰ্মেলক চেয়াৰখন দিয়া নৰ্মেল যাচোন ভিতৰত যা অলপ ব্যৱস্থা কৰি যা নৰ্মেল এটা কথা আছে বৰ দুখৰ কথা কি হৈছে মোৰ ল'ৰা ছোৱালী যোৰাক টিউচন দিব লাগিছিলে সি কিবা আছে না কি চিনাকি মাষ্টাৰ মোৰ তাত এটা আছে তোহোনৰ মাইনাই কিহত টান পাই আছে নো গ্লামাৰ আৰু অংকত টান পাই আছে হয় নেকি তেতিয়াহ'লে মোৰ হাতত এটা গণিতৰ মাষ্টাৰ আছে আছে কেপচুল মাষ্টাৰ বুলি কয় কেপচুল মাষ্টাৰ ভাল হ'ব কিজানি মাষ্টাৰটো এনে বয়া নহয় চুপাৰ হিট মাষ্টাৰ ৰাধিকা চালো এজন মোৰ ছোৱালী এজনৰ কথা কৈছো মই আৰু কৃষ্ণা বা ক'ত মৰিল কৃষ্ণা গছমুৰা ক'ত মৰিলি
টিউচন দিবা লাগে টিউচন তাৰমানে দোকে দিবি নেকি দেউতাকে টিউচন দিবা লাগব এনেই মাইনে কিহত টান পাই আছা হয় নেকি তেতিয়াহ'লে মোৰ হাতত মাষ্টাৰটো আছে মই মাষ্টাৰটো ফোন কৰোঁ নেকি চাহ খাম যাওঁ চাহ দে চাহ এইটো মোৰ ল'ৰা যা 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 তাৰমানে দোকে দিবি দোকে দিম তেতিয়াহ'লে কথা নাই মই মাষ্টাৰটোক ফোন কৰোঁ হা ফোন কৰচোন নৰ্মেল কি আগতে চাহখিনি খাই লৈছো তাৰপিছত টেপৰা তে কেপচুল মাষ্টাৰক মই এটা ফোন কৰোঁ কৰি আছোঁ হেল্ল' হেল্ল' কেপচুল ছাৰ মই নৰ্মেল নৰ্মেল নেকি কোৱাচোন কি হ'ল টিউচন এটা টিউচন কৰিব লাগিছিলে টেপৰা বুলি কয় জাখেৰ কণাত কি খালি নাই একদম বুকিং মোৰ একেদিন ছোৱালী নেকি দে বাৰু চাওঁ দিছোঁ মই চিন্তা কৰি দে মই অলপ পাছত ফোন মাৰি আছোঁ কি ক'লাকে তাৰমানে টেপৰা কি ক'লা জানা না কি ক'লা কেপচুল মাষ্টাৰে খালী নাই বোলে খালী নাই বোলে খালী নহ'লেও মই মেইনটেইন কৰি দিম কাৰণ তোক চাই পেলাই মই কাম কৰি দিব লাগিব না নালাগে তই গৰীব ঘৰৰ মানুহ তোৰ ঘৰ হয় না নহয় সেইকাৰণে মই কেপচুল মাষ্টাৰক ফোন মাৰি মই ভালকে বুজি আছো যে লৈ আহিম হ'ব না কামটো কৰি দিবি মই কামটো কৰি দিম তই টেনশ্যন ল'ব নালাগে মই গৰীব হ'লেও ল'ৰা ছোৱালীক শিক্ষা পাতি দিবা লাগব টেনশ্যন ল'ব নালাগে আছো মই হ'ব কথা নাই তেতিয়াহ'লে মই যাওঁ এতিয়া হ'ব লাগি মই আহি পেলাই কামটো কৰি দিম কামটো কৰবি মই আহোঁ দে হয়তো কৰবি দে ছাৰ আছি ছাৰ বক এজন মোৰ ল'ৰা ছোৱালী দুজনী সেইটো ল'ৰা এইটো ৰাধিকা মোৰ ছোৱালী ছাৰ নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ হোৱাট ইজ ইউৰ নেম ভাঙা ফুটা ঘৰ ছোৱালী কি শিক্ষা দিছ কি শিক্ষা দিছ ছোৱালীক মই বুজিবা না তহঁতে বা কেনেকুৱা ইংলিছত কথা পাতিলি কিবা ক'লা নাই একেবাৰে কাছাৰী হৈ ইংলিছত অকল গণিতে নহয় থেংক ইউ এখানে তুমি অহাকালি পুৰা মুখস্থ কৰিবা হা হ'ব আৰু কৃষ্ণা তুমি এখানি কাম কৰিবা এইটো হ'ব ছাৰ বাৰু এতিয়া থাকা তোমালোকে হা মই গওঁ গৈ থাকোঁ ছাৰ আছি ৰবা ছাত্ৰ কি হ'ল আছে কৃষ্ণা মাইনা ৰাধিকা মাইনা আহক ছাৰ আহিছে চেয়াৰ দুখন লৈ আহ ছাৰ কালি মোৰ অলপ কাম আছে পাছফালে হা যোৱা তুমি কৰি থাকা মাইনা কৰি থাকা কালি মুখস্থ কৰিছিলা না কবিতা আপোনাৰ মনটো ইমান বেয়া ৰাধিকা মাইনা কি হৈছে দেউতাৰ মনটো ইমান বেয়া কি হৈছে কৃষ্ণা ৰাধিকা মাইনা কি হৈছে ব্ৰা কি হৈছে মোর সব শেষ হয়ে গিয়া মোর মান সম্মান ক্যাপসুল মাস্টারে সব শেষ করে কাইন্দা নালগে ভালকে বুঝে কৈছো মোক বুঝে কাম দি থাকা ভালকে বুঝে পেলো ভালকে বুঝে কম মোক কি মাস্টার আনিছিলি মোর ছোৱালী তোর জীবনটো বরবাদ করে দিলাকে কেপসুল মাস্টারে ক্যাপসুল মাস্টার মইনা ঘর যা দুঃখ করবে না মাষ্টাৰ থৈ দেখিব নোৱাৰিলোঁ মই
মাস্টাৰক ধৰি ৰাখিব নোৱাৰিলি মাইনা ক'ত মাইনা ঘৰৰ ভিতৰত আছে টেপৰা ৰ নৰ্মেল কথাটো শুনিলো ভাই তোৰ খালি কাম দিয়ে থাকা কথাটো শুনিলো নৰ্মেল নাই এটা কাম কৰো মই গৰীব ঘৰৰ মানুহ মোৰ ছোৱালীটো কেপচুল মাষ্টাৰে বৰবাদ কৰি দিলে সেইকাৰণে মই এটা কথা ভাবিছো তই অলপ বুজিবা মানুহ না তই কান্দিবা নালাগে কথাটো শুনিলো মোৰ এটাই ছোৱালী এটাই ল'ৰা মই আছোতো মোৰ ছোৱালীটোৰ কি হ'ব মোৰ কথাটো এটা কথা আমি ঠাণ্ডা উৰত কথাটো হ'ব লাগব দেই তই এতিয়া কান্দি থাকিলে আকৌ নহয় এটা কাম কৰো পুলিচকে ফোন কৰি কওঁ নেকি তোৰ ভালে ভাল হা তোৰ ভালে ভাল পুলিচক এটা ফোন মাৰো নেকি মাৰা মাৰা ৰ অ নৰ্মেল অ ৰাধিকা মাইনা হেল্ল' ৰখছো হেল্ল' হেল্ল' অ ছাৰ এই মই জাকেৰ কোনাৰ পৰা কৈছিলোঁ আই এই টেপৰাজেৰ ঘৰক আহিব লাগিছিলে ছাৰ এই কিবা এটা ঘটনা এটা হৈ গৈছিলে অকস্মাত জাকেৰ কোনা এই মাষ্টৰটো টিউশ্যন কৰি আছিল টিউশ্যন কৰি থাকোঁতে অলপ য'ত ত'ত লাগি গৈছে মাষ্টৰটো ধৰিব পৰা নাই মাষ্টৰটো পলাইছি মাষ্টৰটো ঘৰ চিমকাও দে 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 নৰ্মেল আহক মই আহিছো কোনটো ঘৰ ছাৰ ঘৰটো ওলাব আগতে যাওক ছাৰ এইটো এৰেষ্ট কৰক ধৰক no, 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 no. মাষ্টৰ কৰিছা ছাৰ ৰখক লবি বান্ধি লওক ছাৰ অটো বিশ্বাস কৰি ছাৰ মই দিছিলোঁ ষ্টেটমেণ্টটো ল'ব লাগিব ছাৰ মইতো অটো বিশ্বাস কৰিছিলোঁ হা ছাৰ মইতো অটো বিশ্বাস কৰিছিলোঁ মাত দি ছাৰৰ যে মাত স্বভাৱটো দুটামান দি ছাৰক দি দি মোৰ ভুল নাই মই তেওঁক পঢ়ি থকাতে অৱস্থাত মই এনে মাথাত লাগি চাইছিলোঁ নাবালিকা কেনেকুৱা কৰা হা মাষ্টৰ কৰা ষ্টেটমেণ্টটো ল'ব লাগিছিল ল'ব ছাৰ লাগা বিয়া বেটটো বিয়া বেটপিয়া নাবালিকা ছোৱালীক বিয়া বেটপিয়া মাত দুটা আৰু আপোনালোকৰ কাৰণে এইবিলাক ল'ৰা ছোৱালীবিলাক নষ্ট হৈ যাই আছে ৰ'ব ষ্টেটমেণ্টটো লিখি লওক আপুনিতো জানে জানো ছাৰ জানো কওকচোন ঘটনাটো কওকচোন কি তাৰমানে ছাৰ মই টেপৰা বুলি কয় টেপৰাই মোক কৈছিল যে নৰ্মেল মোক নেকি মোৰ আপিটোৰ কাৰণে এটা টিউশ্যন মাষ্টাৰ বেছি দিবি কাৰণ মই no, 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 no. Hey,